মাঘৰ বিহু আহিল মইনা মাঘৰ বিহু আহিল অসমীয়াৰ মন প্ৰাণ ৰূপে ৰসে ভৰিল মইনা ৰূপে ৰসে ভৰিল। হয়, আজি আহি আছে আমাৰ মাঘৰ বিহু। হেঁপাহৰ মাঘৰ বিহুটিক আমি কেনেধৰণে আগুৱাওঁ, মানে আমি কেনেধৰণে উদযাপন কৰোঁ, সেইসমূহ মোৰ ব্লগত আপোনালোকে দেখা পাব। চাই থাকক। আজি মই আপোনালোকক দেখুৱাম আমাৰ অসমীয়াৰ কেনেকৈ জলপান খুন্দে। গোটেইখিনি দেখুৱাম। আৰু যদি আপোনালোকে মোৰ চেনেলত নতুনকৈ হয় তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি দিব। আপোনালোকে চাই আছে মোৰ ব্লগত আজি গোটেই দিনটো মই আপোনালোকক দেখুৱাম আমাৰ অসমীয়া সমাজত কেনেধৰণে জলপান খুন্দে, মানে আমাৰ অসমীয়া ভাষাত কয় সান্দহ গুড়া। আপোনালোকক দেখুৱাই আছোঁ, চাই থাকক, মোৰ পিছে পিছে গুচি আহক। এয়া মানে আমাৰ ঢেঁকীত সান্দহ খুন্দা হৈ আছে। আপোনালোকে বিহু খাব আহিব আমাৰ ঘৰত। চাওক, এয়া ঢেঁকী দিব, অলপ পিছত এইবোৰ ভাজিব। ভাজি এইখিনি দেখাই দিওঁ অলপ। এইটো কয় সান্দহ গুড়া। আপোনালোকে চিনি নাপাব পাৰে, কিছুমানে অসমত যিবিলাকে আছে বাৰু চিনি পায়। এইবিলাক ভাজিব, ভাজাৰ পিছত এইবোৰ চাউল তাৰপিছত ভাজিব, ভাজি ঢেঁকীত দিব। তাৰপিছত সান্দহ গুড়া ষ্টাৰ্ট হৈ যাব বনোৱা। বিহু অহাৰ বাবে মনটো ভাল লাগিছে, সেইটো কাৰণে আপোনালোকৰ আগত বিহু নাচি দেখুৱালোঁ। কামত ব্যস্ত থকাৰ কাৰণে মই আপোনালোকৰ লগত তিল পিঠা বনোৱা দেখুৱাব নোৱাৰিলোঁ, যাৰ কাৰণে মই কোনো ধৰণৰ ব্লগ বনাব নোৱাৰিলোঁ।